তাকে কৈছোঁ, ইয়াতে আহি বহুত ভাল লাগিছে আৰু এইফালে লগ পাইছোঁ, আহিছে, ভাল লাগিছে। বহাগৰ বতৰ দেখিছে গোটেই হেমহেমীয়া আৰু বেলিগৈ ক'ৰবাত পালেগৈ। মই উঠি কিনে মানে অকণমান এইকেইদিন লেট হৈ গৈছে উঠাটো, যিহেতু সন্ধিয়াতে যাওঁ মাছৰ পৰা আহি মানে বিহু মাৰিবলৈ যাওঁ, সেইবাবে মানে অকণমান লেট হৈ যায়। 11-12 বাজি ৰাতি শুওঁ আৰু উঠোঁতে মানে কেতিয়া ৰাতিপুৱা হৈ যায় গমেই নাপাওঁ। যিহেতু বহাগৰ বতৰ ন, যাহা তাহা অসমৰ চুকে কোণে মানে ফাংচন কিবা কিবি চলিয়ে থাকে আৰু সেইবাবে মানে আজি যাওঁ মানে অকণ সন্ধিয়া টাইমত মানে ফাংচন চাবলৈ। এইজনী আমাৰ মানে মধুবেদী ইমান দেৰিলৈকে শুই এতিয়া উঠিছে। বিনীতা এতিয়া মাছ বাচি আছে মানে মই কালি মাছ অনা এইবোৰ থাকি গৈছিলে মানে কেইটামান খালোঁ আৰু কেইটামান থৈ দিছিলে। এইবোৰ নদী মাছ, বগা মাছ দেখিছে নহয়, খাবলৈ বহুত টেষ্টি। চিমনৰ নদীৰ মাছ সোৱাদে বেলেগ হয় নাই? গাইজ বিজুলী ঢেৰেকণি একদম মুঠতে মই যেনে তেনে আহি কিনে ঘৰত সোমাইছোঁ আৰু মই যেনে তেনে ঘৰত আহি কিনে সোমাইছোঁ আৰু একেবাৰে গোটেই বিজুলী ঢেৰেকণি একদম মানে ফাংচনলৈ যাব ওলাইছিলোঁ আৰু সেইটো সময়তে গাইজ একদম বতাহ ধুমুহা এনেকুৱা আহিলে মানে মই মোবাইলটো নিয়া নাছিলোঁ, মই বেলেগ জেগাত গৈছিলোঁ মানে আৰু ঘৰতো মোবাইল থৈ গৈছিলোঁ আৰু মই আহিব পৰা নাছিলোঁ। একদম যেনে তেনে দৌৰি ধাপৰি আহি পাইছোঁ মানে ঘৰত এতিয়া। আৰু দেখিছে গোটেই একদম, আৰু মই এতিয়া ভালকৈ দেখুৱাবলৈ নহ'ল মানে এতিয়া আহি পাইছোঁ ঘৰত। আৰু যিহেতু নিজৰ গাড়ী মটৰটো নাইয়ে ন, আৰু লগৰ এজন আহিব মানে কৈছে, সেই লগৰজনৰ লগতে যাম বুলি ভাবিছোঁ আৰু কি দেখুৱাব পাৰোঁ সেই আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। আমিও আহি পাই গ'লে ইয়াৰ গেটৰ মুখতে আছোঁ আৰু ইয়াত লিখিছে চিমেনমুখ আঞ্চলিক জ্ঞানজ্যোতি যুৱ সংঘৰ উদ্যোগত ৰঙালী বিহুৰ আদৰণি। আপোনালোকক দেখুৱাইছোঁ মানে চাৰিওফালৰ পৰিৱেশটো এপাকমান এইবোৰ চাওক, এইবোৰ মানুহ এবাৰ যদিও আহিছে বহুত কম আহিছে মানে বতাহ ধুমুহাৰ পৰা মানে ভয়ত বহুত মানুহ এবাৰ কম আহিছে মানে দিনতে বতাহ ধুমুহা পূৰা শিল বৰষুণ হৈ গ'ল মানে সেইবাবে মানে মানুহ বহুত কম যদিও আহিছে আৰু কাজিয়া কৰিব অহা নাছিলোঁ আমিও। যদি অসুবিধা পাইছোঁ যদি আমি দুটাই গুচি যাওঁ, ভিডিঅ' নবনাওঁ। যদি ভিডিঅ' বনাওঁতে ইমান অসুবিধা পাইছোঁ প্ৰেংক কৰিছিলোঁ আমি, কাজিয়া লগা নাই, ৰিয়েলি কাজিয়া লগা নাই, আমি প্ৰেংক কৰিছিলোঁ। কাজিয়া লাগিছে বুলি নাভাবিব, কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব। আৰু ব'লক অকণমান প্ৰগ্ৰেম চাই লওঁ। প্ৰগ্ৰেম চোৱাৰ পাছত মানে গীতিমণি বা আহি আছে আৰু লগ কৰিম। সকলোৰে ভালনে বাৰু? কিমান ভাল? সঁচাকৈনে? ঠিক আছে, মোৰ লগত সহযোগ কৰিবনে বাৰু? সহযোগ কৰিলেহে ভাল লাগিব, সহযোগ কৰিব দেই। এইখিনিতে আমি আমাৰ মৰমৰ বুকুটো আছে। মানে ইয়াতে মানুহ এঘৰতে আছে আৰু আমিও আহিলোঁ আৰু দুই এষাৰ কথা পাতোঁ নহয় জানো বা সকলোৱে বৰুৱা আছাম ব্লগ চাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। তাকে কৈছোঁ, ইয়াতে আহি বহুত ভাল লাগিছে আৰু এইফালে লগ পাইছোঁ, আহিছে, ভাল লাগিছে।